হেল্ল' গাইজ ৱেলকাম বেক টু মাই নৱজ্যোতি কৌৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবৰে ভালেই চাগে। আৰু মই জলকীয়া খেতি কৰিব লৈছোঁ, তাকে দেখাম বুলি ভিডিঅ'টো বনালোঁ। বহুত দিন ভিডিঅ' বনোৱা নাই, তাকে চাওঁ আহক। সকলোকে গুড মৰ্ণিং জনাইছোঁ। এইবিলাক দেখিছে, এইবিলাক গোবৰ। ইয়াত একো সাৰ চাৰ মিক্স কৰা নাই, অকল গোবৰ আৰু মাটি মিক্স কৰা আছে। তো এইফালে দেখিছে বস্তাবিলাক লাইন লাইনকৈ, এইবিলাক দেখিছে। এইবিলাক চবতে জলকীয়া পুলি হ'ব আৰু অলপমান ৰোৱা হ'ল দেখিছে। এইবিলাক জলকীয়া পুলি ৰোৱা হ'ল দেখিছে, ধুনীয়া ধুনীয়া হৈছে জলকীয়া পুলিবিলাক যিখিনি লগোৱা হ'ল। এইফালে নতুনকৈ এইবিলাক গোবৰ দি থকা আছে, এইখিনি গোবৰ দিয়া হ'ল আৰু এইবিলাক দিয়া নাই, এইবিলাক দিব বাকী আছে। তো এইখিনি যিমানখিনি আছে গোটেইখিনি জলকীয়া পুলি ৰুব আছে আৰু এইবিলাকত ৰুই থৈ দিয়া আছে প্ৰায়। এইবিলাক দেখিছে জলকীয়া পুলি চবতে ৰোৱাই আছে, এইবিলাক সৰু সৰু হৈ আছে। দেখিছে যিমান পুলি আছে সেইবিলাক বস্তা দেখিছে চব ৰোৱা হ'ল, কিন্তু এই মাজত এটা লাইন ভৰাইছোঁ, এইটো ৰোৱা নাই, ৰুব লাগিব। তো আজি জলকীয়া পুলিবিলাক দেখাম এতিয়া আপোনালোকক। এইফালে এইবিলাক জলকীয়া পুলি ডাঙৰ ডাঙৰ হৈ আছে দেখিছে, এইফালে ফুলো ফুলিছে এইবিলাক। আৰু বাকী জলকীয়া পুলি এয়া আৰু এইখিনি ভিতৰত আছে, ভিতৰখিনি দেখাম। এইবিলাক দেখিছে মাটিয়ে চাটিয়ে দিয়া আছে। এইখিনি উঘালা 4 দিনমান হৈ গ'ল, কিন্তু এনেকৈ আছে। টাইগাৰীখনত থৈ দিয়া আছিলে, টাইগাৰীৰ পৰা আনি কিনে এতিয়া ইয়াত থৈছোঁ, যিহেতু টাইগাৰীটো কাম লাগি থকা আছে এতিয়া। তো এইফালে দেখিছে ফুল ফুলিলে জলকীয়া দেখিছে। আৰু যিমান এইবিলাক হাবি চাবি দেখিছে এইবিলাক চব চফা কৰি দিয়া হ'ব দেখিছে, লাইন লাইনকৈ পূৰা জলকীয়া পুলি। তো এইবিলাক যোনবিলাক বালি দেখিছে আপোনালোকে, এই বালিবিলাক হৈছে চুইমিং পুলৰ কাৰণে, যোনটো কৈছিলোঁ চুইমিং পুল বনাই থকা আছে বুলি। এইফালে দেখিছে ইটা, এইফালে বালি আৰু এইফালে ৰড, এইবিলাক চব আনি কিনে ৰেডি হৈ আছে, কৰি থকা আছে চুইমিং পুলৰ কাম। আৰু এইফালে মই লাগি আছোঁ জলকীয়াৰ কাৰণে। জলকীয়া পুলি পূৰা ৰুবলৈ কাৰণে এইফালে এইটো পুলি ৰোৱা হ'ল আৰু বাকী এইখিনি আছে ৰুবলৈ কাৰণে। এই বস্তাখিনি গোটেইখিনি ৰুম এতিয়া। এইবিলাক যোনবিলাক পুলি এতিয়া ৰুইছোঁ মই, এইবিলাক এতিয়া ৰ'দ পৰিলে মানে বেয়া হৈ যাব। আজিৰো আছে, আজি ৰুইছোঁ যে, আৰু এইবিলাকত ছাঁ দিব লাগিব। এতিয়া ছাঁ দিলে মানে জলকীয়াটো আজি আৰু কাইলৈ যদি ছাঁ দি দিওঁ তেতিয়া মানে আকৌ ছাঁ দিব নালাগে। তো গাইজ চাই থাকক ভিডিঅ'টো লাষ্ট কিন্তু আৰু ৰখাই থাকিম। তো হেল্ল' গাইজ, আপোনালোকক চুইমিং পুল দেখাবলৈ গৈ আছোঁ। চুইমিং পুলৰ কাম কৰি থকা আছে। লেটছ গো। এইফালে এইখিনি বালি,
গাইজ দেখিলে সেইটো চুইমিং পুল বাকী আছে কাম চলি আছে কমপ্লিট হোৱা নাই হ'ব আৰু হেল্ল' গাইজ আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানে পায়